আৰু আজি মই নবনাওঁ, মই বনাব আজি এয়া মোৰ ছোৱালীয়ে হাঁহৰ মাংস ইফালে ভাত বহাই দিছে তাই। মই সদায় সদায় মানে বনাই আৰু আমনি লাগিছে, গতিকে তাই বনাব। কি বনাব দেখাই দিয়া, কি বনাবা কোৱা। এয়া হাঁহৰ মাংস, ডাঙৰকৈ কোৱা, মাতটো ডাঙৰকৈ দিয়া। এয়া আলুটো দেখাই দিয়া। আলু কাটি লৈছোঁ। তুমি নিজে কৰিছা নে কি আজি? এয়া বিলাহীও দিবা মাংসত। কেমেৰাৰ ফালে চাই কোৱা। এয়া আদা ৰহুন পেষ্ট আৰু এইটো পিঁয়াজ কুটি লৈছোঁ। বা চব যোগাৰ নিজে কৰি লৈছে। আৰু এইটো তেজপাত, ইলাচি, লং, ডালচেনি আৰু মিঠাতেল, মছলা, নিমখ, হালধি। আৰু ইয়াতে আছে নিমখ, জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা গুড়ি। আৰু এইটো হৈছে মিঠাতেল, নাৰিকল তেল নহয়, মিঠাতেল। আৰু এতিয়া মই ইয়াতে কেৰাহীত মিঠাতেল বহাই দি দিম। মই বেক কেমেৰা কৰোঁ ৰ'বা, তেল চাওঁ। মিঠাতেল বহাই দিলা নেকি? অঁ দিলা। এতিয়া কি দিবা? তেজপাত দি দিম আৰু ডালচেনি, ইলাচি আৰু লং দি দিম। চাবা আৰু তেলত পৰিলে দৌৰিবা আৰু খেতিকি হ'ব। লাৰি দিব নালাগে। এতিয়া কি দিব লাগিব? আদা ৰহুন পেষ্টটো দি দিম। ন এতিয়া পিঁয়াজ দিব লাগিব। আদা নহৰু আগত নিদিয়ে। এইয়া তেল বহাই দি 1 মাইল অন্তৰত পিঁয়াজ বহাই দি দৌৰিলে একো নহয়, চিটিকি নাযায়। লাহে শিকিবা দিয়া, একো নাই, বনাই থাকা। লাৰি দিয়া। অকণমান নিমখ দি দিয়া, পিঁয়াজটো সিজি যাব। অকণমান দিবা পিঁয়াজটো সিজাৰ কাৰণে। এতিয়া পিঁয়াজটো কি কৰিব লাগিব? ভালদৰে ভাজি ল'ব লাগিব। কেনেকুৱা কালাৰ হ'লেকে? বাদামী কালাৰ। ৱাহ, বাদামী কালাৰ জানিছে। বাদামী কালাৰ। আৰু কি পিন্ধিছা আজি? এইটো কাৰ চাট? বাবুৰ চাট। আগৰ পৰা, সৰুৰ পৰাই এই ভায়েকৰ কাপোৰবিলাক পিন্ধে। একদম সৰুতে তাৰ কাপোৰবিলাক, টি চাৰ্ট আৰু চাৰ্ট সকলোবোৰ পিন্ধে। আজিও পিন্ধি লৈছে। আৰু এই ফিল্টাৰটোত পলিথিনটো কোনে দিছে সোমাই? এইটো ফিল্টাৰত পলিথিনটো কোনে সোমাই দিছে? আব্বাই। আৰু এতিয়া আদা ৰহুন পেষ্টটো আমি ইয়াতে দি দিম। এইবাৰ ৰ'বা, পিঁয়াজটো ভজা হ'লনে নাই? পিঁয়াজখিনি ভজা হৈছে ভালেখিনি। আৰু এতিয়া আমি আদা ৰহুনৰ পেষ্টটো দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম। তাৰপাছত ইয়াতে এইখিনি বিলাহীখিনি দি দিম। হোৱা নাই, দিয়ে দিলা নেকি? একো নহয়, ভালদৰে ভাজিলে হ'ল। আৰু এতিয়া অলপমান ইয়াতে জলকীয়া গুড়ি দি দিম আৰু অলপমান হালধি গুড়ি দি দিম। অলপমান নহয়, মানে যিখিনি প্ৰয়োজন সেইখিনি দিব লাগিব। আৰু অকণমান নিমখ দি দিছোঁ, প্ৰয়োজন মতে চব। ভালদৰে এইখিনি ভাজি লোৱা। এইখিনি ভালদৰে ভাজি ল'বা। কেনেকুৱা হোৱালৈকে ভাজিবা? ভালদৰে সিজি যাব লাগিব বিলাহীখিনি। ৱাহ, জানে। আজিকালি ল'ৰা ছোৱালী চব জানে, কিন্তু ইহঁতে নকৰে। আলচি 1 নম্বৰ, কামচোৰ। জানাত চব জানে। মোৰ কেতিয়াবা জ্বৰ চৰ উঠিলে, কেতিয়াবা অসুখ চসুখ হ'লে ধুনীয়াকৈ ভাত বনাই দিয়ে। আৰু যদি ভালে থাকোঁ, বাপৰে বাপ, এগিলাচ পানীও নিদিয়ে ইহঁতে। চাওঁ কালাৰটো কেনেকুৱা হৈছে। বিলাহীখিনি জুইটো বঢ়াই দিয়া। সেইখিনি ভালদৰে ভাজা। ভালদৰে সিজিবৰ কাৰণে ৰখি থাকিম আমি। ঠিক আছে। এইখিনি এতিয়া ভালদৰে সিজি গৈছে। তেলবিলাক চাইডৰ ফালে বিৰিঙি আহিছে। এতিয়া আমি হাঁহৰ মাংসখিনি দি দিম ইয়াত। লাহে লাহে দিয়া, একো নহয়। এখন কিবা দি ধৰি ল'ব লাগে কেৰাহীটো, মজাই দিয়া বাগৰি। ভালদৰে লাৰি দিয়া। আৰু এতিয়া আমি এইখিনি 10 মিনিটমান ভাজিম। 10 মিনিটমান ভাজি উঠি কিনে এতিয়া ঢাকন দি দিম। এতিয়া 10 মিনিটমান ভাজি লওঁ। ভালদৰে ভাজিব লাগিব। হাঁহৰ মাংস সিজোতে বহুত টাইম লাগে, বহুত ভাজিবও লাগে। জানা দেখোন। ভজা হোৱা নাই, কেইমিনিটমান ভাজিলা? 5 মিনিটমান ভাজিছোঁ আৰু এতিয়া 5 মিনিটমান ভাজি ল'ম। ঠিক আছে। এতিয়া মোৰ 10 মিনিটমান টাইম ভাজা হৈ গ'ল।
এতিয়া মই ইয়াতে এখন ঢাকন দি দিম আৰু অলপ সময় সিজিব দিম। সিজাৰ পাছত কি দিবা আৰু? তাৰপিছত আলু দি দিম তাতে আৰু এতিয়া ঢাকনখন গুচাই দিওঁ আৰু অলপ সময় লাৰি দিম। অলপ সময় লাৰি দিছোঁ। এতিয়া আমি মাংসখিনিত আলুখিনি দি দিম আৰু আলুখিনি দি ভালদৰে লাৰি দিম আৰু এতিয়া অলপ সময় সিজিবলৈ দিম ঢাকনখন মাৰি কেনে। ভালকৈ তল ওপৰ কৰি দিয়া, আলুখিনি তলৰ ফালে দিয়া, মছলাটো সোমাব। গুড গাৰ্ল, জানিছে। এতিয়া ঢাকনি মাৰি দিয়া। এতিয়া ঢাকনিখন মাৰি দিম অলপ সময় আলুখিনি সিজিবৰ কাৰণে। গুড। আৰু এতিয়া ঢাকনিখন গুচাই দিছোঁ। এতিয়া মাংস আমাৰ পূৰা সিজি গৈছে। এয়া আপোনালোকে দেখিছেনে, আলুও পূৰা সিজি গৈছে, ভাঙি গৈছে আলু। এতিয়া ৰান্ধি থাকোঁতে খালা নেকি ন এক পিচ? নাই মই তামোল খাই আছোঁ। অ' মাই গড। আৰু এতিয়া এই জিৰা গুড়িখিনি ইয়াতে ছিটিয়াই দিম। জিৰা নহয়, ভজা গৰম মছলাৰ গুড়ি বুলি কোৱা। ভজা গৰম মছলাৰ গুড়িখিনিতে ছটিয়াই দিলোঁ আৰু এতিয়া অলপমান মিক্স কৰি দিম। নতুন ৰান্ধনীটো জিৰাৰ গুড়ি হ'বৰ সময়ত নিদিয়ে, ভজা গৰম মছলাৰ গুড়ি সেইটো। আমাৰ ৰান্ধনী তামোলো খাই লৈছে আজি, তামোল খোৱাত ভাল। হ'ল নেকি এতিয়া আঞ্জা? আঞ্জা প্ৰায় হৈছে আমাৰ। আৰু কিমান মিনিট পিছত পানী দিলা, হোৱা পানীটো যিটো জোল দিলা? 15 মিনিট পিছত। বাপৰে বাপ। ঠিক আছে, এতিয়া কি কৰিবা? এতিয়া আকৌ ঢাকনিখন দি দিছোঁ আৰু গেছ অফ। আৰু এতিয়া আমাৰ কাৰণে ভাত বাঢ়িবা। আৰু এয়া আঞ্জাখন ঠাণ্ডা হোৱাৰ পাছত দেখিছে, ছোৱালীয়ে বনোৱা আঞ্জা ইমান ধুনীয়া হৈছে, কালাৰো ধুনীয়া হৈছে আৰু সোৱাদটো ধুনীয়া হৈছে। আমি এতিয়া খাওঁগৈ। যদি আপোনালোকে আজি মই বনোৱা ৰেচিপিটো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।